মাজলৈ গাহৰি মাংস ৰেচিপি আনিছোঁ আৰু আপোনালোকে কেনেকুৱা হয় ক'ব মোক কমেণ্ট কৰি। এয়া মই পিঁয়াজ দি ল'লোঁ। এতিয়া মই আদা নহৰু পেষ্টটো দি লৈছোঁ। এতিয়া মই মছলা দি লৈছোঁ। এতিয়া মাংসখিনি দি লৈছোঁ মই। এতিয়া হালধি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। আলুখিনি দি লওঁ। এতিয়া মই পানী অলপ দি দিছোঁ আলুখিনি সিজিবলৈ। এতিয়া মই নহৰু অলপ দি দিছোঁ ফ্লেভাৰটো অকণমান ভাল আহিবলৈ, আৰু এতিয়া মান ধনিয়াখিনি দি দিছোঁ লগতে। এতিয়া মোৰ ৰেচিপি হৈ গ'ল গাহৰি মাংসৰ।